গাহৰি মাংস আনিলোঁ তাৰপিছত এইবাৰ বনাব লাগে আৰু খাব লাগে মজা কৰি আজি গাইছ মানে ঘৰত কায়ো নাই সেইকাৰণে ভাবিছোঁ এটা ব্লগ বনাম বুলি আৰু আমি অলপ দেৰিকৈ ব্লগটো বানি আছোঁ ক'ত কি হয় আপোনালোকে চাই থাকিব লগ পাই আছোঁ আগলৈ ফাইনেলি গাছ পানী পিন্ধি চিনি ৰেডি হৈছোঁ এতিয়া অলপ বাহিৰত দেখি যাম কি হয় কি নহয় তাকেই দেখুৱাই আছোঁ অলপ দেৰিকৈ এতিয়া উপস্থিত আছোঁ মোৰ দোকানত আৰু ভাবিছিলোঁ আপোনালোকক এটা ছাৰপ্ৰাইজ দিম বুলি কাৰণ আজি যিহেতু ঘৰত কোনো নাই সেইকাৰণে ব্লগ বনাম বুলি ভাবিছিলোঁ সেইকাৰণে মানে কি বুলি কয় এটা প্লেন কৰিলোঁ ব্লগটো বনোৱাৰ কাৰণে চ' আজি অলপ খাম বুলি ভাবিছোঁ মাংস আৰু চ' গাহৰি মাংস লৈ যাম আনিবলৈ যাম আৰু বলক আমি নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ আমি গাহৰি মাংস আনিবলৈ যাই আছোঁ বৰ্তমান আৰু যাই কিনে আপোনালোক দেখাই আছোঁ গাহৰি মাংস কেনেকৈ কাটে বা কি হয় সৰু কুটি বঢ়িয়া গাহৰি মাংস আনিলোঁ তাৰপিছত এইবাৰ বনাব লাগে আৰু খাব লাগে মজা কৰি বিয়ান যাই আছোঁ যাই কিনে দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব আহি পালোঁ আৰু বৰ্তমান আমি যোগাৰখিনি গোটেইখিনি উলিয়াইছোঁ উলিয়াই কিনে মানে বনাম আৰু বঢ়িয়াকৈ কৰি লৈছোঁ বাকী আমি এইখিনি কামখিনি হোৱাৰ পিছত ডাইৰেক্ট চৰুত দেখাই আছোঁ কেনেকৈ বনাম আজি আৰু কি কৰি বনাম আৰু আপোনালোকক ডাইৰেক্ট দেখাই আছোঁ চৰুৰ পৰা আৰু ভিডিঅ'লৈ যাতে শেষলৈ চাই তাকে আশা ৰাখিছোঁ আপোনালোকৰ আগত ফাইনেলি বইল কৰি ল'লোঁ বস্তুখিনি আৰু বাকী এতিয়া বনাব বাকী আছে বনাই আছোঁ বঢ়িয়া হৈছে খাবলৈ পৰা হৈছে এতিয়া বৰ্তমান অলপ জল টাইপৰ কৰি লওঁ ভাতৰ লগত খাব ভাল হ'ব মায়ে আৰু ভাত চাত বনাই থৈ গৈছে কিন্তু আঞ্জা চাঞ্জা বনোৱা নাই বৰ্তমান অলপ জল টাইপৰ বনাই কিনে আৰু মানে খাম আৰু ভাপা আৰু মই ইয়াতে খাম আৰু কষ্ট কৰি কিনে বৰ্তমান এতিয়া আমাৰ হৈ গৈছে খানা বৰ্তমান খাব লৈছোঁ বাপা আৰু মই আৰু বলক খাখিনি দেখুৱাম আপোনালোকক গাইছ আমি খাবলৈ ওলাইছোঁ এতিয়া ভাত আৰু বৰ্তমান আমি ঢালিছোঁ আৰু বৰ্তমান খাম বঢ়িয়াকৈ আৰু আপোনালোকে খাই ল'লোঁ মজা লাগিল খাই কিনে বাকী এতিয়া চিগনেচাৰ আছে চিগনেচাৰটো খাম খাই কিনে ভিডিঅ'টো আমি শেষ কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তাকে আশা ৰাখিছোঁ বাই বাই লাভ ইউ